এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আজি আকৌ আপোনালোকৰ মাজলৈ মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ আপোনালোকে মোক লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব প্লিজ গাইজ সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব আপোনালোকে সাবস্ক্ৰাইব কৰিলেহে মই আৰু নতুন ভিডিঅ'বিলাক লৈ আহিব পাৰিম আপোনালোকৰ মাজলৈ গাইজ আপোনালোকেতো জানে মোৰ যেহেতু ডিউটি ফেন্সি বজাৰতে হয় সো মই ভাবিছো আজি আপোনালোকক অলপ ফেন্সি বজাৰখন দেখাই দিয়াৰ চেষ্টা কৰিম ফেন্সি বজাৰৰ যোনটো মানে পান বজাৰ বুলি কোৱা হয় এইটো সাইডে আপোনালোকৰ ফুল গলি বুলি মানে এটা ফুলৰ মাৰ্কেট আছে তাতে আপোনাৰ বিভিন্ন ধৰণৰ ফুল মানে পাব আপোনালোকে বিৰাট ধুনীয়া ধুনীয়া ফুল আহে সো ব্ৰাইডেলৰ কাৰণে যিখিনি বিয়াৰ ডেকোৰেশ্যনৰ কাৰণে ফুল দৰকাৰ হয় তেওঁলোকে ইয়াৰ পৰাই লৈ যাব পাৰে বা লয় আৰু আপোনালোকেও আহিব পাৰে মানে গাড়ীত হওক গাড়ীত মানে ব্ৰাইডেলৰ কাৰণে ডেকোৰেশ্যন কৰিবৰ কাৰণে বা ফুলৰ যি পূজাটো ফুল যিহেতু দৰকাৰ হয় সো আপোনালোকে ইয়াতে সস্তাতে ল'ব পাৰে বহুত কমতে পোৱা যায় ফুল আৰু ভেৰাইটিজ ফুল পোৱা যায় সো ফেন্সি বজাৰৰ যোনখন পান বজাৰ বুলিকে কোৱা যায় এইটো যোনটো ফুল গলি হয় ইয়াতে আপোনালোকে আহিব আৰু বিভিন্ন ধৰণৰ ফুল দেখা পাব সো আজি ইভিনিং মই আপোনালোকক ইয়াতে লৈ আহিলোঁ আৰু দেখালোঁ যে বিভিন্ন ধৰণৰ ফুল পোৱা যায় বুলি ফেন্সি বজাৰৰ যোনটো মেইন ট্ৰেফিক পইণ্ট হয় যোনটো ৰাস্তাত মানে এটা সাইডে আপোনালোকৰ মানে ফুটপাথৰ যোনবিলাক চিঞৰি থাকে ন কাপোৰ কমতে পোৱা যায় আৰু আপোনাৰ মানে ফুটপাথৰ যোনবিলাক গলি হয় আপোনালোকে তাতেও চাব পাৰে ভেৰাইটিজ মানে আপোনাৰ জুৱেলাৰীৰ পৰা ধৰি সব ভেৰাইটিজ পোৱা যায় সো আপোনালোকে চাব পাৰে বহুত ধুনীয়া ধুনীয়া মই বৰ্তমান এই ইয়াৰিং পছন্দ কৰি আছিলোঁ আৰু মোৰ ছাৰ এটা আহি গ'ল সো ইয়াৰিং লোৱা নহ'ল গাইজ সো মই ইভিনিং আকৌ এবাৰ মই ওলালোঁ মাৰ্কেটলৈ মানে এবাৰ মই ভাবিলোঁ আপোনালোকক অলপমান ফুটপাথৰ গধূলিৰ মানে মানে দেখাই দিবৰ কাৰণে ইয়াৰিংছবিলাক চাওক ইমান ধুনীয়া ধুনীয়া ইয়াৰিংছ আৰু এইবিলাক বহুত কম হয় ছোৱালীবিলাকে বহুত ভাল পায় সো এতিয়া যিহেতু মানে বিয়াৰ ছিজন হয় ন আপোনালোকে মানে ড্ৰেছৰ লগত মেচিং কৰি ধুনীয়া ধুনীয়া হেভি জুৱেলাৰী মানে ঝুমকা এইবিলাক কেৰি কৰিব পাৰে বহুত ধুনীয়া ধুনীয়া ঝুমকা এইবিলাক মানে পোৱা যায় ইয়াতে ইভিনিং হোৱাৰ লগে লগে মোৰ লগতে মোৰ গাইজ মানে মোৰ ফ্ৰেণ্ডবিলাকো ওলাই গৈছে সো টি টাইম হয় সো তেওঁলোকে কিবা মানে ইয়াতে ষ্ট্ৰীট ফুডবিলাকো বহুত ভাল মানে ভেৰাইটিজ খাবলৈ মানে আপোনালোকে যদি ষ্ট্ৰীট ফুড ইয়াতে মানে ট্ৰাই কৰিব বিচাৰে ফেন্সি বজাৰ আহিব পাৰে ভেৰাইটিজ মানে আপোনালোকে কি খায় আৰু বহুত কমতে পোৱা যায় হা আপোনালোকৰ যি মৰ্জি তাকে খাব পাৰিব আপোনালোকে কমতে পাব আৰু মানে ভাল হয় আৰু আপোনালোকে ফেন্সি বুলি ক'লে মানে কম দামত পোৱা যায় যিহেতু সব বস্তু কম দাম ইয়াতে মানে কি কম বুলি নহয় কমৰ পৰা আপোনাৰ হাই গোটেইখিনি পোৱা যায় আৰু যদি আপোনালোকে ভাবে যে বিয়াৰ কাৰণে শ্বপিং কৰিব আহিম বুলি সো বিয়াৰ কাৰণেতো আৰু মানে বহুত ধুনীয়া জেগা হয় ফেন্সি বজাৰ সো বিয়াত আপোনালোকৰ গোটেইখিনি বস্তুৱে পাব ইয়াতে সো আপোনালোকে আহিব চাব ফেন্সি ঘূৰিব সো মই যিমানখিনি দূৰ পাৰিছোঁ আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ যে আপোনালোকক অলপমান দেখাবৰ কাৰণে ইয়াতে আৰু যিখিনি থাকি গ'ল আপোনালোকে আহিব চাব নিজেই চাব যিহেতু আৰু ভেৰাইটিজ মানে দেখা পাব আপোনালোকে সো এনেকৈ আৰু আজি মানে মই আপোনালোকক এনেকৈ ট্ৰাই কৰিলোঁ আৰু ফেন্সি বজাৰখন ঘূৰাবৰ কাৰণে সো থেংক ইউ বাই বাই